না ওদের কাছে অশোক বিহার ঘর বিনোদের ঘর সবার ঘর যাবে। पहले घर देखिए, पहले घर वहाँ था उसका, पहले देखिए घर वहाँ पर था, लेकिन उसने अगल बगल के जमीन को हड़पने के लिए। मैं रातिपुवा আজি গম পালোঁ ইয়াতে টুনিয়াপাৰত এই নদীটোৰ ইয়াতে এটা পাৰা আছে শান্তিপাৰা বুলি। ইয়াতে এজন কৰ মানুহ কি মানুহ তেওঁ মৌলানা বুলি কৈছে চবে। তেওঁ আহি ইয়াতে ঘৰ বনাইছে, দেখিছোঁ ইয়াতে একদম ভালকৈ মানে পকী ঘৰ বনাইছে। অথচ তেওঁৰ এই মাটিৰ কাগজ আছে নে নাই, তেওঁলোকে ক'ৰ পৰা আহি বহিছে ইয়াত, তেওঁলোকৰ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড এইবিলাক কি ওচৰে পাঁজৰে মানুহে ইমান এটা আগতে খবৰ লোৱা নাই। কিন্তু তেওঁ এতিয়া যিবিলাক কাম কৰি আছে, নদীও দখল কৰাৰ চেষ্টা কৰি আছে। মাটিটো দখল কৰিছে আগতে, এতিয়া নদীও এৰা নাই তেওঁলোকে। আৰু ওচৰে পাঁজৰে যিমান মাটি আছে চব তেওঁৰ বুলি কৈ তেওঁ নিজে তাত ঘৰ বনাই আছে, তাতে মাটি পেলাই আছে। JCB লগাইছে, এই JCBয়ে কাম কৰিছিল যোৱাকালি। ইয়াতে নদীটোৰ পথে পৰিৱৰ্তন কৰি দিছিল টুনিয়া নদীটোৰ। তো আজি ৰাইজে ওলাই আহিছে, গাঁৱৰ ৰাইজে ধৰাত তেওঁ এইটো আকৌ ঠিক কৰাৰ কাৰণে লাগিছে। এতিয়া JCBয়ে এইটো ঠিক কৰি আছে। এতিয়া চৰকাৰৰ ওচৰত এইটোৱে আগ্ৰহ যে তেওঁলোকে সোনকালে এইটো কি আছে তদন্ত কৰি পেলাই মানুহজনৰ ঘৰৰ এইটো প্ৰমাণ আছেনে নাই, নথি ইয়াতে কেনেকৈ তেওঁ মাটিটো কিনিলে, কাৰ পৰা কিনিলে, কোনে তেওঁক মাটিটো দিলে, এইটোৱে এটা ডাঙৰ কথা। এই মাটিখিনিতো আচলতে তদন্ত হ'ব লাগে। এই মাটিটো কাৰ, আৰু মাটি যদি চৰকাৰী হয় তেতিয়াহ'লে চৰকাৰে ইয়াত উচিত ব্যৱস্থা কৰিব লাগে। আৰু এনেকুৱা অবৈধ ঘৰ যদি বনাইছে এইবিলাক ভাঙি দিব লাগে অতি শীঘ্ৰে। তেওঁৰ কাষতে আৰু এটা শুনিছোঁ দোকানো আছে, এজনৰ মানে লোহা লক্কৰৰ দোকান আছে। এইটোতো একেবাৰে অবৈধ, তাতে কোনো পাৰ্মিশ্যন নাই তেওঁক এইটো খালী কৰিবলৈ আজি কৈছে। অলৰেডি 7 দিনৰ সময় দিয়া হৈছে, অতি শীঘ্ৰে এইটো খালীও হ'ব লাগে। ঘৰ নাছিলে, একো নাছিলে, আৰু নদীটোত বহুত পানী হয়। অথচ ইয়াতে নদী যদি ঠিক কৰা যায় তো ইয়াৰ ধৰ্মীয়ভাৱেও মানুহবিলাকে উপকৃত হ'ব। তেওঁলোকৰ নিজৰ আস্থা আৰু বিশ্বাসৰ কাৰণে তেওঁলোকে যি পূজা পাৰ্বণ কৰে এইটো তেওঁলোকে ভালকৈ কৰিব পাৰিব। এইটোৱে এইবিলাক মানুহ চাওক, এইবিলাকৰ তথ্যটো সাধাৰণ মানুহে বিচাৰ কৰিব নোৱাৰে। কৰ মানুহ কি মানুহ, তেওঁলোকৰ কি মানে প্ৰমাণ পত্ৰ কি আছে, এইবিলাক চৰকাৰে কৰিব লাগিব। কিন্তু ইয়াতে কিছু মানুহ আছে যিবিলাক মানে পাট্টা মাটি আছে, আৰু কিছু মানুহৰ এতিয়ালৈকে পাট্টা হোৱা নাই। মই শুনিছোঁ তেওঁলোকে অবৈধভাৱে ইয়াতে আছে, ৰেগুলাৰ মাটিও হয় আৰু চৰকাৰৰ খাস লেণ্ডো হয়। अलग अलग तरीके से साजिश रचा, मुर्गी पाला, बॉयलर, मतलब बहुत सारे कुछ लोगों के साथ मिलके उसने यहाँ का देखिए आज यहाँ মানে ইয়াতে এটা মৌলানা থাকে, তাৰ নাম হজৰত আলী। যোৱাকালি কি কৰিছে, তাতে JCB আনি যিটো ৰাস্তা আছিল নদীৰ ৰাস্তাটো, এইটো বন্ধ কৰি বেলেগ ছাইডৰ পৰা ৰাস্তা তাই ওলাইছে। এইটো ছাইডে যে ৰাস্তাটো যে ওলাইছে এই মৌলানাই, যিমান ঘৰ আছে তাতে মন্দিৰ আছে, ঘৰ বাৰী আছে, চব ভাঙি যাব বৰষুণৰ দিনতে। বহুত বেয়াকৈ কাম কৰিছে। আৰু এইটো কামৰ কাৰণে ৰাইজে আজি ওলাই আহিছে। ওলাই আহোঁতে কৈছে চবে মানুহ গোট খাই যে আপুনি এইটো কি কাম কৰিছে। এইটো পলাইছে, পলাবৰ পিছতে আমি তাকে আৰু একবাৰ ধৰি আনিছোঁ। ধৰা আনাতে আমি খুজিছোঁ যে আপুনি কি কৰিছে, এইটো আপোনাক কাই পাৰ্মিশ্যন দিছে, এইটো নদী কাটা পাৰ্মিশ্যন আপোনাৰ লগত আছে বোলে নাই, তো আপুনি কিয় নদীটো কাটিছে, কি চৰ্তত নদীটো কাটিছে আপুনি। তো কোৱাতে কৈছে না এইটো আমাৰ মাটি, বোলে মাটি আছে আপুনি কাগজ দেখাওক। পিছতে ভয় খাইছে, খাওঁতে চবে মানুহবিলাক খুজি আছিল তাক যে আপুনি এনেকৈ কিয় কৰিছে। কোৱাৰ পিছতে আমি এতিয়া দৰখাস্ত এটা থানাত দিলোঁ, ডাউনটল যিটো থানা আছে তাতে আমি এটা দৰখাস্ত দিলোঁ, তাৰ নামত এটা কমপ্লেইন দিলোঁ। এতিয়া শুনি আছোঁ এই মৌলানা বহুত কিছুমৰ বেলেগ কাম কৰে, কি কাম কৰে আমি এইটো নাজানো। কিন্তু এইটো আমাৰ সমাজৰ কাৰণে তেলৰ জমিনো পৰে, আৰু এইটো খাস মাটিও আছে। নদীৰ মাটিটো এইটো বৰষুণ টাইমতে আপুনি চাব পূৰা ডুবি যায়। এইটো টুনিয়া নদীৰ যিটো বৰষুণৰ যিটো পানীটো হয় পূৰা ডুবি যায়। ডুবাৰ মাজতে ই যে এনেকুৱা কামটো কৰিছে, বহুত বেয়া কাম কৰিছে। নিজৰ মাটি বুলি ভাবি তাকে কাম কৰি আছে। কিন্তু তাৰ ইমান মাটি নহয়, তাৰ যিখিনি মাটি আছে এইটো ঘৰটো বান্ধিছে। ঘৰ বান্ধিছে, কেনেকৈ বনাইছে আমি নাজানো। মৌলানা বুলি কয়। এইটো কোন মৌলানা, ক'ৰ পৰা আহিব, কাইবা কৈ আছে ধুবুৰী, কাইবা কৈ আছে বাংলাদেশ, আমিতো নাজানো। কিন্তু জায়গাটোৰ নাম কি? এইটো হয় নি বঙাইগাঁও, আপোনাৰ টুনিয়াপাৰ, ঝিলকাঝাৰ, শান্তিপাৰা বুলি কয়। তো এইটো মৌলানাটো ইয়াতে ধুবুৰী, আচল ঘৰ এতিয়া তাৰ ধুবুৰী। এতিয়া আমি গম পাইছোঁ যে তাৰ ঘৰ আছে ধুবুৰী। ইয়াতে ঘৰ চৰ বান্ধি ক'ৰ পৰা মাটি কিনিছে, কাৰ পৰা কিনিছে আমি নাজানো। কি কাম কৰি আছে এইটো যদি ভালকৈ তদন্ত কৰা যায় তাহলে মৌলানা ভাল ফাঁচি যাব। আপোনালোকে কি এতিয়া অফিসত দাখিল কৰিছে নেকি? থানাত আমি এটা তাৰ নামত আমি এজাহাৰ দি আহিলোঁ। এতিয়া হজৰত আলী, এইটো টুনিয়া নদী বুলি কয়। এইটো টুনিয়া নদী হয়, ঝিলকাঝাৰ হৈ যায় এইটো।
ব্ৰহ্মপুত্ৰত যায় এইটো মিলি যায়, কিন্তু বৰষুণৰ দিনতে বহুত পানী হয়, এইটো বহুত বেয়া কাম কৰিছে। এইটো আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জনালোঁ যে এনেকুৱা মলনা আমাৰ অসমতে বহুত আছে, এইবিলাকক অলপ ঠিক কৰিব লাগিব, মৰমত কৰিব লাগিব, নহ'লে আমাৰ অসমখন একেবাৰে ধ্বংস হৈ যাব।